हेलो गाइस আকৌ নতুন ব্লগ ভিডিও হৈ যায় তো আজি ঘৰতে আছিলো ভাবিলো এটা ভিডিও শুটিং কৰো তো আই গলো ভিডিও শুটিং কৰিবা আৰু এখন আমাৰ ভাইটি আমাৰ হোটেলখনতে চুলিকেটা হোটেলখনত তো এইফালে আমাৰ ইনজামুল কেমেৰাম্যান পুখামাৰা চৰিদক পুখামাৰা এইটো মাজে মাজে আছে 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 তো আছে দক এইফালে ভাইটি মাজে মাজে ওলাই থকা মানুহ বহি আছে তো গাইজ এটা ভিডিও বনবা মানে ভিডিও বনাই আছো বনাই মানে ইমান কষ্ট কৰি বনাওঁ নাচে ভিডিওটা ঠেলা মাৰি দিয়ে এনেকা হোঁচ যা ইমান দুখ লাগে জানা না ভিউজ নাইলি ইমান কষ্ট কৰোঁ 1K ছাবস্ক্ৰাইবাৰ হ'ব বেছি নালাগে আমাক গাইজ প্লিজ সেইখিনি হাতে ঘৰে কটাই দিছোঁ সাৰা ধৰ কৰি দি গাইজ 4 ক্ৰেজি চেনেলটোত হেৰু একটু চাই থাকক ভালে আছে আমাৰ মাতাল আছো কেনে আজি কেনে হ'ব বাকি কেনে নহ'ব কে যেহেতু সি মোক দিছে তিৰি বলাবলৈ দিয়া নাপাওঁ তো তিৰি বলবাৰ হৈছে ভিডিঅ'ত ন ভিডিঅ' দে ভিডিঅ' ধৰিলেও তোক কিন্তু কাই মাৰিম মই কৈছোঁ কাই মাৰিম হ'ব কি হৈছে তোৰ তো ফাৰ্ষ্ট শ্বট এতে চলি আছে তো গাইছ মানে ভাইটি আমাৰ চেলুনখনৰ কাষতে বেছি চলে জীৱনত বহুত দুখৰ মাজতো হাই থকা ব্যক্তিজন হৈছে সি নেকি সঁচাই না হাত নাখিলেও পেট ভৰা মানুহ হাঁহিলেও কান্দা মানুহ তাক কোৱা হয় শ্বুটিঙৰ কাৰণে দেখে মাতালাই মেইন ইয়াৰ মানে হৈ গ'ল বেছি হৈ গৈছে ভিডিঅ' শ্বুটিং কমপ্লিট হ'ল মানে ভিডিঅ' কৰি থাকিলে মানে ভ্লগ বনোৱা নাযায় তো কি দেখালোঁ কি হোৱা নাই গম নাপালোঁ আৰু তো ভিডিঅ' শেষ হ'ল লওক মানে গধূলি হৈ গ'ল আৰু নাই কি কেনে লাগিল আকৌ ভাল লগা নাই গাইজ ভিডিঅ'টো চালি ভাল লাগব অঁ ভিডিঅ'টো আপোনালোকে চাব তেতিয়া বেছি ভাল লাগিব লাইক কমেণ্ট কৰিব তেতিয়াই ভাল লাগব তেতিয়া আমাৰ দোকান বন্ধ কৰি আহি গ'ল মানে আৰু এতিয়া কি ভাত হ'ব নেকি মানে ভাইটি আমাৰ ঘৰটো কাষতে না এতিয়া মামাৰ তাতে কামটো কৰি যাব লাগিব নেকি গোটাইকেইটা আছো মামাৰ তাতে কামটো কৰি দিব লাগিব এতিয়া যাবা এই জ্বালা সোপা মোকে দিলে এডিট কৰিলে হ'ল আৰু ভিডিঅ' লৈ আছে আৰু এতিয়া মামাৰ তাত আমি এতিয়া মামাৰ তাত আমি গোটাইকেইটাই যাই বহিলি হ'ল মামা যোৱা নাই ঘৰত মানে আমি যাব পাৰোঁ পিছে পিছে বাটত আহি ৰখি আছে দোকান বন্ধ কৰি কম চিপৰা নহয় চাৰ পাব আজি নেগলেও আমি নিজে যাম গাইছে যি এনে ভাইটি দাঁতেৰ ভাত বনাই থৈ দিছি ন আমাক লাগি বঞ্চি তো গাইছ ভিডিঅ'টো যে কৰিছিলোঁ এতিয়া মানে ভাত খালোঁ ঘৰত আহি আৰু এতিয়া যাব লাগে এডিটিং কৰিবলৈ মানে আমিও কৰোঁ আৰু কেতিয়াবা মানে হামিদদা আছে যে হামিদদাহঁতৰ ঘৰতো কৰোঁ তো বলক এতিয়া হামিদদাহঁতৰ ঘৰত যাওঁ আৰু তাতে মানে কৰিম আৰু বলক আৰু ভালে আছে দিলোঁ আৰু তো আমি এতিয়া গৈ আছোঁ এইটো ক'ৰবাত যাব লাগে আলি নদী পাই গ'লোঁ মানে এতিয়া বেছি পানী নাই ৰ'ব মানে গাড়ী চাড়ী লৈ যাব পাৰি নদী দি আৰু অৱশেষত মানে দলংখন হ'ব দক দলং মানে কাম চলি আছে এইফালে এই দলংখন হ'ব দক আৰু এতিয়া যাব লাগিব এনেকৈ মানে পানী চানী নহ'লেও সুবিধা আৰু খৰলি মাহ এফালে যাবা নহ'লেতো একদম অৱস্থা বেয়াই জেগা জানা নাছিলোঁ এতিয়া মানে অলপ ঠাণ্ডা লাগিছিল মানে ঠাণ্ডা যাৱাই নাই দেখোন মানে একদম গৰম আছিল অলপ বেলেগ ধৰণৰ এই ঠাণ্ডা লাগছি না নাই ঠাণ্ডা মানে গাড়ী তাৰমানে গাড়ী কেনেকৈ চলাম দেখা মই বাৰু কিন্তু আমি এতিয়া ৰখি আছোঁ ঘৰত আহি ৰখিছোঁ আহি পোৱাই নাই তো গাইছ গধূলি হৈ গ'ল হামিদক ৰখি আছোঁ আহি পোৱাই নাই ই এইফালে মেছেজ মাৰি আছে ই মানে মেছেজ ফোন এনেকৈ থাকে তো ইয়াতে এতিয়া বহি মানে টোপনি লাগছি মোৰ গধূলি হৈ গ'ল ইফালে আমাৰ হামিদ কাৰ এইটো কিনো বাপে আহিবনে আজি আহিবনে নাই হা
গাইছ বুজি পাইছে না কি কৈছি মই বুজি পোৱা নাই আপোনালোকৰ বুজি পোৱা দক তে ৰখাৰ পিছত আবিদা আহিব দক এডিট কৰিব লাগে আৰু এফালে দিলৱাৰ আছে আৰু ঠাণ্ডা লাগছে মানে আৰু ঐ কি হৈছে কেনেকৈ আছা হা 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 ও ভাল কৰিব পৰা নাই নাপাওঁ কি বকি থাকে তুই ও ভাল কৰিব পৰা নাই